মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোক সকলোলৈকে মৰম জনাইছোঁ। মই ইয়াৰ আগৰ ভিডিঅ'টোত লিংগ সম্পৰ্কে কিছু কথা আলোচনা কৰিছিলোঁ। আজিৰ ভিডিঅ'টোত মই লিংগৰ আধৰুৱা হৈ থকাখিনি সম্পূৰ্ণ কৰি দিব বিচাৰিছোঁ। তোমালোক সকলোৱে মনোযোগ দিবা বুলি আশা কৰিছোঁ। প্ৰত্যয় যুগত লিংগ সাধন আৰু অসমীয়া স্ত্ৰী প্ৰত্যয়। প্ৰত্যয় যুগত স্ত্ৰীবাচক শব্দ গঠন অসমীয়া ভাষাৰ অন্যতম বিশেষত্ব। স্ত্ৰী প্ৰত্যয় হৈছে যিবোৰ প্ৰত্যয়ৰ যোগেদি পুৰুষবাচক শব্দ স্ত্ৰীবাচক শব্দলৈ ৰূপান্তৰিত কৰা হয়। সেই প্ৰত্যয়বোৰ হৈছে হস্ৰই দীৰ্ঘই নি অতি। অপ্ৰত্যয়ান্ত পুৰুষবাচক শব্দৰ শেষত আ প্ৰত্যয় যোগ দি স্ত্ৰীবাচক শব্দ গঠন কৰা হয়। এনে ক্ষেত্ৰত অকৰ ঠাইত হস্ৰই হয়, যেনে লেখক। পুলিংগ শব্দটো যদি আমি প্ৰত্যয় ভাঙো কি হ'ব? লেখ যোগ অক সমান লেখক। যেতিয়া লেখক স্ত্ৰীবাচক শব্দলৈ পৰিৱৰ্তন কৰা হ'ব, তেতিয়া কি হ'ব? লেখিকা। কেনেকৈ হ'ব চোৱা। লেখ যোগ অক, লেখ যোগ হস্ৰই যোগ ক যোগ আ, লেখিকা। তেনেদৰে পুলিংগ শব্দ স্ত্ৰীলিংগ কৰা হয় গায়ক গায়িকা, গ্ৰাহক গ্ৰাহিকা, বালক বালিকা। তাৰপিছত দীৰ্ঘই প্ৰত্যয় যুগত হ'ব পুলিংগ শব্দ স্ত্ৰীলিংগ বুঢ়া যোগ দীৰ্ঘই বুঢ়ী, বান্দৰ যোগ দীৰ্ঘই বান্দৰী, কান্ধ যোগ কান্দুৱা যোগ দীৰ্ঘই কান্দুৰী, কজলা যোগ দীৰ্ঘই কাজলী আদি। অন্যী প্ৰত্যয়ৰ যুগত পুলিংগ শব্দ স্ত্ৰীলিংগ কেনেকৈ হয় চোৱা। অসমীয়া অসমীয়ানী, নাপিত নাপিতনী, ফুকন ফুকননী, ধোবা ধোবনী, ডাক্তৰ ডাক্তৰণী ইত্যাদি। নি প্ৰত্যয় যুগত চোৱা গৃহস্থ গৃহস্থনী, বৰুৱা বৰুৱানী, ডাঙৰীয়া ডাঙৰীয়ানী, মালি মালিনী। অতি প্ৰত্যয় যুগত দিওঁতা দিয়তী, কৰোঁতা কৰতী, মৰোতা মৰতী। তাৰপিছত আকৌ ৰি প্ৰত্যয় যুগত পুলিংগ শব্দ কেনেকৈ স্ত্ৰীলিংগ হয় চোৱা। কলা কালৰী, লিগিৰা লিগিৰী, দন্দুৱা দন্দুৰী ইত্যাদি। অসমীয়াত ব্যৱহাৰ হোৱা সংস্কৃত স্ত্ৰী প্ৰত্যয় কেইটা হ'ল আ, আনি আৰু দীৰ্ঘই। আ প্ৰত্যয় যুগত পুলিংগ শব্দ কেনেকৈ স্ত্ৰীলিংগ হয় তোমালোকে মন কৰাচোন। সৰল সৰলা, আচাৰ্য আচাৰ্যা, নাটক নাটিকা, প্ৰথম প্ৰথমা, মহোদয় মহোদয়া, প্ৰিয় প্ৰিয়া ইত্যাদি। আনি প্ৰত্যয়ত চোৱা ভৱ ভৱানী, বন বনানী, ৰুদ্ৰ ৰুদ্ৰাণী, অৰণ্য অৰণ্যানী। দীৰ্ঘই প্ৰত্যয় যুগত পুলিংগ শব্দ স্ত্ৰীলিংগ কেনেকৈ হয় চোৱা। সুন্দৰ সুন্দৰী, গোপ গোপী, তৰুণ তৰুণী, নদ নদী, ৰাজন ৰাজ্ঞী। অসমীয়া ক্লিবলিংগ পদ হৈছে অপ্ৰাণীবাচক যিবিলাক শব্দ, সেই অপ্ৰাণীবাচক শব্দবিলাককে অসমীয়াত ক্লিবলিংগ বুলি কোৱা হয়। আম কঁঠাল চাউল সুখ দুখ ঘৰ আদি শব্দবোৰ ক্লিবলিংগ। অসমীয়া ভাষাৰ ক্লিবলিংগ শব্দবোৰ এনেধৰণৰ। গুটিবাচক ফল যেনে আম কঁঠাল লেটেকু পনিয়ল বগৰী আপেল আদি। স্বাভাৱিকতে হোৱা শব্দ ধন সম্পদ কাপোৰ সুখ দুখ আকাশ বতাহ
স্কুল পানী ইত্যাদি কিছুমান পুলিংগ শব্দ প্ৰত্যয় যুগত ক্লিবলিংগ শব্দলৈ ৰূপান্তৰিত কৰা হয় পুলিংগ শব্দ ক্লিবলিংগলৈ কেনেকৈ পৰিৱৰ্তন কৰে তোমালোকে মন কৰা পুৰুষ পুৰুষত্ব দন্তীয়া তৱত্য লগাইছে এইটো এটা হৈছে প্ৰত্যয় মূৰ্খ মূৰ্খতা দন্তীয় তত আগৰে তাতো হৈছে প্ৰত্যয় মিত্ৰী মিত্ৰীয়ালি আলি প্ৰত্যয় ঠিকাদাৰ ঠিকাদাৰী আৰি প্ৰত্যয় যুগত কি কৈছে পুলিংগ শব্দ স্ত্ৰীলিংগলৈ ক্লিবলিংগলৈ পৰিৱৰ্তন কৰিছে একে পৰ্যায়েৰে স্ত্ৰীবাচক শব্দ ক্লিবলিংগ কৰা হয় যেনে মাতৃ মাতৃত্ব সতী সতীত্ব সখী সখীত্ব দাসী দাসীত্ব অসমীয়া ভাষাৰ লিংগ পৰিৱৰ্তনৰ সাধাৰণ বৈশিষ্ট্যৰ উপৰিও কিছুমান নিজস্ব বৈশিষ্ট্য আছে সেই বৈশিষ্ট্যবোৰ এনেধৰণৰ এক নম্বৰ বিশেষণবাচক কিছুমান ক্লিবলিংগ শব্দৰ ৰূপ পুলিংগবাচক শব্দৰ দৰে যেনে সুন্দৰ ছবিখন বৰ চোকা ৰ'দ জোনৰ পোহৰ নিৰ্মল ঘোপ মৰা আন্ধাৰ ইত্যাদি সংস্কৃতৰ দৰে বিশেষৰ যি লিংগ বিশেষণতো একে লিংগ নিৰূপণ হোৱাৰ দৰে অসমীয়াতো হোৱা দেখা যায় যেনে বগা মানুহ বগী তিৰোতা সুন্দৰ ল'ৰা সুন্দৰী ছোৱালী কিন্তু কেতিয়াবা ব্যতিক্ৰম হৈ এই বিশেষণটো একে ৰূপৰ হয় যেনে অজলা মানুহ অজলা তিৰোতা বিশেষণটো একে আছে অজলা মানুহ তিৰোতা এই দুটাহে পৰিৱৰ্তন হৈছে তেনেদৰে তেজস্বী পুৰুষ তেজস্বী মহিলা তেজস্বীটো বিশেষণ একেধৰণে আছে চোকা ল'ৰা চোকা ছোৱালী কজলা বলদ কজলা গাই ইত্যাদি এইবিলাকত কি হৈছে বিশেষণ শব্দটো একেধৰণে আছে খালি বিশেষ শব্দটোহে সলনি হৈছে তোমালোকে নিশ্চয় বুজি পালা তোমালোক সকলোৱে মনোযোগেৰে এইখিনি চাবা ভৱিষ্যতেও তোমালোকৰ এইখিনি কথা প্ৰয়োজন হ'ব আজিলৈ ইমানতেই সামৰিছোঁ ধন্যবাদ